Hello everyone, good morning. Welcome back to my new video. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। তো আপোনালোক সকলোকে আজি জানেই আজি দিনটো হোলি হয়। তো আপোনালোক সকলোকে হেপী হোলি। মোৰ ফালে ভালকৈ খেলক সকলোৱে ঘৰতে পৰিয়ালৰ লগত। তো এইখিনিতে কথা এটা কওঁ, মোৰ অকণমান কথা কওঁতে অকণমান খেলি মেলি হয়, তো এইটো দুখ দাই নধৰিব আপোনালোকে। তেন্তে আজি এটা ব্লগ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। তেন্তে ঠিক আছে, চাই গৈ থাকক। এইখিনিতে ভাবিলোঁ যে মা ঘৰৰ পৰা আজি এপাক আহোঁগৈ বুলি, কিন্তু মা ঘৰত যাব পাৰিলোঁ নে নোৱাৰিলোঁ তাকে চাই গৈ থাককচোন কি হ'ল। নাযায়, হাজবেণ্ড বেলেগ এটা কাম এটা আছে, মই নিজে গৈ মেলি আহিমগৈ। তাৰপিছত তেন্তে চাই গৈ থাককচোন। তো মই এতিয়া মোৰ মানুহজনৰ কাৰণে কিবা এটা বনাই দি লওঁ, কিবা এটাতো বনাই থৈ মেলিতো যাব লাগিব, যিহেতু মই ঘৰত আজি দিনটো থাকিম বুলি ভাবিছোঁ। দিনটো থাকি মেলি সন্ধিয়াকৈ আহিম বুলি ভাবিছোঁ, কিন্তু এখেতে ল'বলৈ নাহে বুলি কৈছে মোক। নিজে যাব লাগিব, নিজে আহিব লাগিব যদি যাওঁ বুলি কয় বুলি কৈছে। আৰু ইমান দিন ভিতৰতে সোমাই আছোঁ, গৈ আহোঁগৈ, যিহেতু মোৰো মনত পৰে ঘৰলৈ যাবলৈ মন যায়। ইমান ওচৰতে থাকোঁ কিন্তু যোৱাটো নহয়েই, তো আজি যাম বুলি ভাবিলোঁ। এইখিনিতে কথা এটা হ'ল, মই যাওঁ বুলিতো ৰেডি হৈ গৈছিলোঁ, এতিয়া ৰেডি হ'লোঁ, যাওঁ বুলি ভাবিলোঁ, কিন্তু মানুহজনে ক'লে যে যাব নালাগে বুলি, কাৰণ আজি বাছ চাছ পাম নে নাপাম সেইকাৰণে যাবলৈ মানা কৰিছে। আৰু এখেতৰো কিবা এটা কামত আজি কাম এটা আছে, যাব লাগিবই, সেইবাবে থ'বলৈ যাবলৈতো এতিয়া নোৱাৰা হৈছে ন, থ'বলৈও যাব নোৱাৰিছে, আনিবও নোৱাৰিম বুলি কৈছে যে, সেইটো কাৰণে মই আৰু কি কৰিম, উপায় নাই, ঘৰতে থাকিব লাগিব। এতিয়া নেযাওঁ আৰু। আপোনালোক নিশ্চয় দেখিলেই যে মোৰ ঘৰলৈ যোৱাটো কেঞ্চেল হৈ গ'ল, ঘৰলৈ যোৱা প্লেনিং কেঞ্চেল। এতিয়া যাবলৈ লৈছোঁ আণ্টিহঁতৰ ঘৰলৈ। হাজবেণ্ডৰ আণ্টিহঁতৰ ঘৰৰ কাষতে আমাৰ কিবা কাম এটা চলি আছে, তাত যাব হাজবেণ্ডে, তাত কাম চলি আছে চাবগৈ। তাৰপিছত মই আণ্টিৰ ঘৰতে এনেই অকণমান সময় বহিম বুলি ভাবিছোঁ। যোৱা নাই আণ্টিৰ ঘৰলৈ, ঘৰ লোৱাৰ পৰা এপাকো যোৱা নাই, আজি গৈ আহিম বুলি ভাবিছোঁ। ঘৰতনো কি কৰি থাকিম অকলে, সেইবাবে। তো চাই গৈ থাকক। এইখিনিতে গাড়ীত অকণ তেল ভৰাই লয় বোলে। গাড়ীত তেল নাই নেকি? গাড়ীত তেল আছে নাই? একো নকয় আমাৰ এওঁ দেই, বৰ লাজ কৰে তেন্তে তেল ভৰাই লওঁ। আমি আণ্টিৰ ঘৰত আহি পাই গ'লোঁ, বলকচোন ভিতৰলৈ যাওঁ। হাই আণ্টি কি কৰি আছে? গাতে আছে। হলি নামত হলি লগালোঁ আৰু এয়া। আংকুল কেনেকুৱা লাগিছে নতুন ঘৰ? ঠিকে আছে। অনুভৱ কেনেকুৱা কওক আকৌ, ইমান ধুনীয়াকৈ ঘৰ চৰ বনাইছে নিজেই। ভাল লাগিছে নে নাই তুমিহে জানিবা। ভাল লাগিছে, ধুনীয়া ঘৰটো, ধুনীয়া হৈছে, ভাল লাগিছে। আমাৰ চাহ খাই মেলি হৈ গ'ল, আমি চাহ খাই এনেই বহি আছোঁ, আণ্টিৰ লগত কথা পাতি আছিলোঁ। আণ্টি আপোনাৰ কেনেকুৱা লাগিছে নতুন ঘৰ বনাই মেলি নিজে, এতিয়া কেনেকুৱা অনুভৱ? ভালে আৰু তাৰপৰা নতুন ঘৰ কেনেকুৱা লাগিছে আপোনাৰ? নতুন ঘৰত প্ৰথম আৰু কিনো কাম কৰিছোঁ, এতিয়া নতুন নতুনে লাগি আছে, কেনেকুৱা অনুভৱ হ'ব পিছলৈ। আণ্টিয়ে ক'বলৈ লাজ কৰিছে চাগে দেই। চাই গৈ থাকক। মোৰ কাপোৰ, আমাৰ দুটা ড্ৰেছ একদম ছেম কালাৰ। এই আণ্টি, মাক হয়, আইতা, ইয়া মাইনা বহি আছে চবেই। এই আণ্টিহঁতৰ পিছফালৰ ছাইডটো বহুত ধুনীয়া, একদম মুকলি বতাহ আহি আছে, ৰ'দ, গৰম দিনত ভাল লাগিব থাকি এইখিনিত। আমি এতিয়া আণ্টিহঁতৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। যাবলৈ মন নাছিলে, কিন্তু যাব লাগিব এতিয়া ঘৰলৈ। তেন্তে যাওঁগৈ আৰু। বাই বাই আণ্টি। বাই 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 বাই।
তেন্তে আমি যাওঁগৈ, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু। তো বাই বাই। কিবা ক'বানে বাই বুলি কৈ দিয়া। এইয়া ৰাস্তাত চাওকচোন, হলী খেলি আছে, একদম দৌৰি আছে একদম মানে। এয়া দেখিছেনে ৰাস্তাত হলী খেলি আছে, এইদৰে একদম ল'ৰাটোৰ অৱস্থা নাই আৰু। কৃষ্ণ ভগৱান। এয়া আজি হলী নামত মাংস অকণ আনিলোঁ, খাচী মাংস। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু বেছি দীঘল নকৰোঁ, যিহেতু বেছি দীঘল কৰিলেও মানুহে চাই ভাল নাপায়। তেন্তে বাই বাই। তো এতিয়া আকৌ দেউতাই ফোন কৰিলে, ফোন কৰি কৈছে যে হেৰি কি বুলি কয়, মায়ে মানে ৰাতিপুৱা মাছ কিনিছিলে, তাকে অকণমান দি পঠাইছে ঘৰৰ পৰা। দেউতাই গাঁৱৰ ঘৰলৈ গৈছেগৈ। তাৰপিছত গাঁও ঘৰলৈ যাওঁতে মানে আজি ৰাস্তাত একেবাৰে মানুহ নাই, গাড়ী গুৰাও নাই, একদম একো গাড়ী চাড়ী নাই। আজি হলী যে যিহেতু, সেইটো কাৰণে চাগে মানুহ চানুহ ইমান নাই, দেখা নাই ইমান। এটা দুটা এনেই দেখিছোঁ হলী চলী খেলিছে। ৰৈ আছোঁ, পোৱাহি নাই দেউতা। দেউতা আহি গ'ল, সোমাই যাব কৈছিলোঁ কিন্তু সোমাই নাযায়, ঘূৰি আহোঁতে সোমাই যাব। আৰু ঘৰৰ পৰা মাছ দি পঠাইছে অকণমানিকৈ, অকণমানি মাছ দি পঠাইছে। খাবলৈ ভালেই লাগে বাৰু, টেষ্টিয়ে হয়, অকণমানি হয়, লোকেল হয়, ফিচাৰী মাছ।